অসমৰ জনপ্ৰিয় অভিনেতা প্ৰণৱ বৰুৱাৰ ভাল খবৰটো বাৰু আপোনালোকে পাইছেনে? এইমাত্ৰ আহি পৰিছে অসমৰ জনপ্ৰিয় অভিনেতা প্ৰণৱ বৰুৱাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? ভগৱানে আপোনালোকক সকলোকে সুস্বাস্থ্যৱান আৰু দীৰ্ঘায়ু কৰি ৰাখক, এয়াই প্ৰাৰ্থনা ভগৱানৰ শ্ৰীচৰণত। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় অভিনেতা তথা নাট্যকাৰ প্ৰণৱ বৰুৱাৰ আহি পৰিছে এটা অতিকৈ ভাল খবৰ। সকলো সবিশেষ জানিব পাৰিব, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। অসমৰ জনপ্ৰিয় অভিনেতা প্ৰণৱ বৰুৱাৰ অভিনয় চাই বাৰু আপোনালোকে কেনেকুৱা পায়? অসমৰ জনপ্ৰিয় অভিনেতা নাট্যকাৰ প্ৰণৱ বৰুৱাৰ এই মুহূৰ্তত আহি পৰিছে এটা অতিকৈ আশাব্যঞ্জক খবৰ। তেন্তে আপোনালোকে হয়তো প্ৰণৱ বৰুৱাৰ অভিনয় চাইছে। সকলোকে সুন্দৰ অভিনয়ৰ জৰিয়তে মন মোহা অসমৰ জনপ্ৰিয় অভিনেতা প্ৰণৱ বৰুৱা তথা বিশিষ্ট নাট্যকাৰ প্ৰণৱ বৰুৱাদেৱৰ আজি ওপজা দিন। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা নাট্যকাৰ প্ৰণৱ বৰুৱাৰ জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। জয় আই অসম, সকলো মংগলে থাকিব।